গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে আমাৰ মগজুৱে আমাকেই ফান্দত পেলাই ৰাখে। বন্ধুসকল, আমাৰ মগজুৱে আমাক কেনেকৈ ফান্দত পেলায়? আমি কেতিয়াবা আপোনালোকে লক্ষ্য কৰিব, আমাৰ প্ৰত্যেকৰে এনেকুৱা হয় যে আমি কেতিয়াবা কি হয়, কাৰোবাক ফোন কৰি আছোঁ আৰু ফোন কৰি পেলাই আমি ভাবি লৈছোঁ যে ব্যক্তিজনে যদি মোক বেয়া পোৱা নাই তেতিয়াহ'লে ফোনটো ৰিচিভ কৰিব, আৰু যদি বেয়া পাইছে ফোন ৰিচিভ নকৰে, হয়নে? আমি ভাবি থাকোঁ যদি ফোনটো ৰিচিভ কৰক, ফোনটো ৰিচিভ কৰিবনে নাই। যদি ফোনটো ৰিচিভ কৰে জানিম যে তেওঁ মোক বেয়া পোৱা নাই, আৰু যদি জানিম যে ফোনটো ৰিচিভ নকৰে তেতিয়া জানিম যে মোক বেয়া পাইছে। আৰু সেই সময়ত কি হয়, যেতিয়া ফোনটো ৰিচিভ কৰি দিয়ে তেতিয়াই মানুহজনে মোৰ ফোনটো ৰিচিভ কৰিলে মানে মানুহজনে ভাল পায়, হয়নে? আৰু যদি কেনেবাকৈ যদি ফোনটো ৰিচিভ নকৰিলেহেঁতেন নহয়, তেতিয়া আমি কি হ'ল, মানুহজনে সঁচাকৈ মই যিটো ভাবিছিলোঁ সেইটোৱে হয়, আমাক বেয়া পাই আছে, আমাক বেয়া পায়। ঠিক আছে। তো এই যে খেলবিলাক, এই খেলটো কোনে খেলাই আছে? আমাৰ মগজুৱে খেলাই আছে। আমাৰ মগজুৱে এনেকুৱাকৈ ফান্দত পেলাই দিয়ে, আমাক ফান্দত পেলাই ৰাখে যে আমি যোনটো মানে আমি ভাবিব নোৱাৰোঁ, যে চিন্তা কৰা শক্তিটো নাইকিয়া হৈ যায়, যে মানুহজনে হয়তো কেনেবাকৈ ক'ৰবাত বিজিও হৈ থাকিব পাৰে, সেইকাৰণে ফোনটো ৰিচিভ নাই কৰা, হয়নে? তো আমি যদি মানুহজনে কেনেবাকৈ ফোনটো ৰিচিভ নকৰাৰ লগে লগে আমি ভাবি লওঁ মানুহজনে মোক বেয়া পাই আছে, আৰু সেইটোকে আমি ভাবি থকা আৰম্ভ কৰোঁ, চিন্তা কৰি থাকোঁ মানুহজনে কেলে বেয়া পালে, কি কাৰণে ফোনটো ৰিচিভ নকৰিলে, সঁচাকৈ কিজনী কোনোবাই কিবা লগাইছে নেকি, কোনোবাই কিবা বিভিন্ন ধৰণৰ খেল খেলায়, হয়নে? আমাৰ মগজুত বিভিন্ন ধৰণৰ খেল খেলোৱা আৰম্ভ কৰি দিয়ে। কিজানি কোনোবাই মোৰ কথা কিবা লগাইছে নেকি, কোনোবাই কিবা কৈছে নেকি, কোনোবাই কিবা কোৱাৰ কাৰণে মোক বেয়া পাইছে নেকি, মানুহজনে কিবা এটাতো হ'ব লাগিব, এনেই কিয় ফোন ৰিচিভ নকৰিব। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ খেল আমাৰ মগজুত খেলাব ধৰে। তো মগজুৱে এনেকুৱাকৈ ফান্দত পেলাই দিয়ে যে আমি ভাবিবই নোৱাৰোঁ যে মানুহজনে হয়তো ব্যস্ত থাকিব পাৰে। সেই কথাটো ভাবিবৰ কাৰণে আমাক সুযোগেই নিদিয়ে। মগজুৱে আমাক এনেকুৱাকৈ ফান্দত পেলায় যে আমি মানে যি কথা মনলৈ আহিবলৈ ধৰে, ঠিক আছে, যে কি হৈছে কি নাই ঠিক আছে, আৰু তেতিয়াই কি হৈ যায়, আমি মানুহ শান্তিত থাকিব নোৱাৰোঁ, হয়নে? আমি সদায় অশান্তি ফিল কৰি থাকিব লাগে, আমাৰ মানসিকভাৱে কিবা অশান্তি ফিল হৈ থাকে। কোনোবাই মাতিলেও মন নাযাব, হয়নে? কোনোবাই ঘৰত কিবা ক'লেও খং উঠি যাব। অকল অনবৰতে সেই খেলটো খেলাই থাকিব যে মোক হয় কেলে বেয়া পাইছে, কি কাৰণে বেয়া পালে, কোনোবাই মোৰ কথা লগালে নেকি, এনেকুৱা ধৰণৰ কথাবিলাক আহি থাকে, হয়নে নাই জনাব বন্ধুসকল। ঠিক আছে। তো বন্ধুসকল, ইয়াত কোনো খেল নাথাকে। হয়তো মানুহজন কিবা এটা ব্যস্ত কাৰণে ফোনটো ৰিচিভ কৰিব নোৱাৰিব পাৰে। সেইটো কথা নহ'ল যে মানুহটোৱে ফোনটো ৰিচিভ নকৰিলে বুলিয়ে যে মোক কথা কোনোবাই লগালে, কোনোবাই কি কৰিলে, সেইবিলাক কথা আচলতে আমাৰ মাইণ্ডৰ এটা খেল, মগজুৰ খেল। আৰু সেই মগজুৰ খেলটোক যদি আমি ধৰিব নোৱাৰোঁ নহয় বন্ধুসকল, তেতিয়া কি হ'ব, আমাৰ মানে জীৱনত আমি শান্তি নাপাম, অশান্তিত ভুগি থাকিব লাগিব, আমি শান্তি মনত থাকিবই নোৱাৰিম। আমাৰ তেনেকুৱা বহুত ক্ষেত্ৰতে হয়। আপোনালোকে লক্ষ্য কৰিব, কেতিয়াবা আমাৰ কি হৈ যায়, এনেকুৱাকৈ ভাবি থাকোঁ যে যদি দুটা শালিকা দেখা পাওঁ আজি দিনটো মোৰ ভাল হৈ যাব, কেনেবাকৈ দুটা শালিকা দেখা পালেই হ'ল, হয়নে? আৰু যেতিয়াই আমি দুটা শালিকা দেখি পাম নহয়, তেতিয়া আমি ভাবি লওঁ আজি মোৰ দিনটো, মোৰ কাম হৈ যাব, আজি মই যিটো কামত ওলাইছোঁ সেই কামটো হৈ যাব, মই দুটা শালিকা আজি দেখা পালোঁ, আজি দিনটো মোৰ ভালে যাব। আৰু কেনেবাকৈ যদি এটা শালিকা দেখিলোঁ, আমি মনটো মাৰি পেলালোঁ, গ'ল আৰু দিনটো আজি শেষ, আজি কি হ'ব। এনেকুৱা কিছুমান আমাৰ থট প্ৰচেছ আহি যায়, চিন্তাধাৰা আমাৰ আহি যায় যে এটা শালিকা দেখিলোঁ কাৰণে আমাৰ দিনটো আজি বেয়া হৈ যায়, আৰু সেই কথাটোকে আমি চিন্তা কৰি থাকিম। ঠিক আছে। আৰু যোনটো চিন্তা কৰি থাকিম নহয় বন্ধুসকল, আমি যিমান নিগেটিভ চিন্তা কৰি থাকিম, আমি সিমানেই আমাৰ নিগেটিভখিনি আমাৰ কাষলৈ আকৰ্ষণ হয়। কাৰণ ল অফ এট্ৰেকশ্যন, ঠিক আছে, আকৰ্ষণৰ যোনটো নিয়ম, সেই নিয়মত আমি যদি নিগেটিভ চিন্তা কৰোঁ নহয়, আমাৰ সেই নিগেটিভে আমাৰ জীৱনলৈ আহে।
আমি যি চিন্তা কৰিম, যি ধৰণে চিন্তা কৰিম, যি ধৰণে আমি ভাবিম নহয়, সেই বস্তুবিলাক আমি সন্মুখত দেখাব। তো আমি যেতিয়াই আমি নিগেটিভ চিন্তা কৰিলোঁ, সেই শালিকাটো এটা শালিকা দেখাৰ লগে লগে যি নিগেটিভ চিন্তা কৰিলোঁ সেইটো হৈ যায়। আৰু বাস্তৱিকতা যেনেকৈ আমি মানুহজনে ফোনটো ৰিচিভ নকৰিলে, কিয় নকৰিলে, কি নাই, এই যোনটো বস্তু ভাবি আছোঁ নহয়, সেই বস্তুটো বাস্তৱিকতাত হৈ যায়। ঠিক আছে, কেতিয়াবা চাব যে কিবা এটা কামত বা কোনোবা, এইটো ষ্টুডেণ্টৰ ক্ষেত্ৰত খুব বেছি হয়, হয়নে? যিসকল ষ্টুডেণ্ট আছে, ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ ক্ষেত্ৰত বেছি হয় যে আমি কি কৰোঁ, পৰীক্ষাত ৰিজাল্ট দিব আজি, আৰু ৰিজাল্ট দিবৰ কাৰণে মানে সৰু সৰু ল'ৰা ছোৱালীক মাতি আনি পেলাই কওঁ, দুটা আঙুলি এনেকৈ আগবঢ়াই দিওঁ, ধৰচোন কোনোবা এটা ধৰ, মই ভাবি লৈছোঁ ধৰক এইটোত দিলে পাছ কৰিম, এইটোত দিলে ফেইল কৰিম, এইটোত যদি কেনেবাকৈ ধৰে পাছ কৰিম, এইটোত ধৰিলে ফেইল কৰিম, আৰু এনেকৈ আগবঢ়াই দিওঁ। আৰু ল'ৰাটোৱে আহি পেলাই ধৰি দিলে ফেইল কৰাটোতে, ইছ ৰচোন আকৌ এবাৰ ধৰচোন, আকৌ এবাৰ ধৰ, হয়নে? আকৌ এবাৰ ধৰিব দিম, ঠিক আছে, আকৌ ল'ৰাটোৱে তাত ধৰিলে, ইছ আজি দিনটো গ'ল আৰু মোৰ ফেইল, আৰু মই যিটো আশা কৰিছিলোঁ পাছ কৰিম বুলি, ফেইল কৰিম, আৰু মনটো মৰি গ'ল। তেতিয়াই মানে মানসিক অশান্তিত ভুগি গ'লোঁ, আৰু সেইটোকে চিন্তা কৰিলোঁ যে ল'ৰাটোৱে মই সঁচাকৈ ফেইল কৰিম নেকি, সঁচাকৈ ফেইল কৰিম নেকি, আৰু ৰিজাল্টটো ফেইলেই আহি যায়। কিয় আহে? যোনটো আমি নিগেটিভ চিন্তা কৰিছোঁ সেই নিগেটিভটোকে আহিব, হয়নে? তো এইবিলাক যে এই মান্যতাবিলাক কিছুমান থাকে যে এইটো ধৰি দিলে পাছ কৰাটো ধৰি দিলে কেনেবাকৈ পাছ কৰি যাম, ফেইল কৰাটো ধৰিলে ফেইল হৈ যাম, বা দুটা শালিকা দেখিলে ভাল হৈ যাব, এটা শালিকা দেখিলে বেয়া হৈ যাব, বা মোলৈ কাৰোবালৈ ফোন কৰি আছোঁ, যদি ফোনটো ৰিচিভ নকৰে তেতিয়া আমি ভাবি ল'লোঁ যে কোনোবাই কিবা লগাইছে নেকি মোৰ কথা, কোনোবাই মোক বেয়াকৈ মোৰ কথা কৈছে নেকি, সেইকাৰণে মানুহজনে মোক কিবা বেয়া পাইছে নেকি। এই যে চিন্তাধাৰাবিলাক নহয় বন্ধুসকল, এই চিন্তাধাৰাবিলাক আমাৰ মগজৰ খেল, এইটোত কোনো তেনেকুৱা বাস্তৱিকতা নাথাকে। ঠিক আছে, আমাৰ চব মগজুৰ খেল, আমাৰ মনে মগজুক গ্ৰাস কৰে, মগজুক অধিকাৰ কৰি থয়, আৰু মগজুৱে আমাৰ মনৰ মতে কাম কৰে, আৰু যেতিয়া মনে ক'ব এনেকৈ কৰ, তেতিয়া মগজুৱে তেনেকৈ কৰিব, হয়নে? তো আমাৰ যোনটো পজিটিভ চিন্তাধাৰাবিলাক আহে নহয় বন্ধুসকল, সেই পজিটিভ চিন্তাধাৰাবিলাক নাইকিয়া কৰি পেলাই আমাৰ মগজুৱে। তো মগজুক কণ্ট্ৰল কৰিব হ'লে আমাৰ মনক কণ্ট্ৰল কৰিব লাগিব, মনটোক কণ্ট্ৰল কৰিব লাগিব, আমি সদায় পজিটিভ চিন্তাধাৰাৰ মাজত থাকিব লাগিব। ঠিক আছে, তো আমি যিমান নিগেটিভ চিন্তা কৰিম বন্ধুসকল, সিমানেই আমি নিগেটিভবিলাক পাওঁ। আৰু কেতিয়াবা চাব, আমাৰ জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটে যে আমি কাকবা স্বাৰ্থৰ কাৰণে, নিজৰ নিহিত স্বাৰ্থৰ কাৰণে কাকবা ব্যৱহাৰ কৰাৰ চেষ্টা কৰোঁ, হয়নে? এইটো আটাইতকৈ ডাঙৰ পাপ। ঠিক আছে, আমি নিজৰ স্বাৰ্থৰ কাৰণে কাকবা ব্যৱহাৰ কৰাটো, কাকবা ইউজ কৰাটো, কাকবা ইউজ কৰিবৰ কাৰণে যিটো আমি পদ্ধতি ব্যৱহাৰ কৰোঁ ন, সেইটো আটাইতকৈ ডাঙৰ পাপ, কিন্তু সেইটোকে আমি কৰোঁ। আমি কেতিয়াবা কি হয়, কাকবা মানে কাৰোবাৰ লগত মোৰ কিবা এটা স্বাৰ্থ আছে, তাৰ পৰা স্বাৰ্থ সিদ্ধি কৰিব লাগে, তেতিয়া সেই ব্যক্তিজনক ভালৰি বুজাবৰ কাৰণে বা আমাৰ ফালে আনিবৰ কাৰণে, ঠিক আছে, বা কোনোবা এজনী ছোৱালীক আমি ভাল পাব বিচাৰিছোঁ, আৰু ভাল পাবৰ কাৰণে তাক মই নিজৰ স্বাৰ্থৰ কাৰণে ভাল পাবৰ কাৰণে বা তাইক ইউজ কৰিবৰ কাৰণে যদি বিচাৰিছোঁ, তেতিয়াহ'লে মই তাইক কিছুমান প্ৰতিশ্ৰুতি দিলোঁ, বা কোনোবা এজন ব্যক্তিৰ পৰা স্বাৰ্থ সিদ্ধি কৰিব খুজিছোঁ, কোনোবা এজন মানুহৰ পৰা স্বাৰ্থ সিদ্ধি কৰিব হৈছে, তেওঁক মই মিছা প্ৰতিশ্ৰুতি দিলোঁ। ঠিক আছে, আৰু প্ৰতিশ্ৰুতি দিয়াৰ লগে লগে কি কয়, আমি শপত কিছুমানো খাই দিওঁ, মাৰ শপত, মই আপোনালোকক চিন্তাই নকৰিব, মই আপোনাৰ লগত আছোঁ, এনেকুৱা কিছুমান প্ৰতিশ্ৰুতি দি দিওঁ নহয় যে আমাৰ স্বাৰ্থটো সিদ্ধি হৈ যায়, আমি সেই সুখকণ পাই যাওঁ, ছোৱালীৰ পৰাই হওক, হয়নে, কোনোবা যুৱতীৰ পৰাই হওক, বা কোনোবা যুৱকৰ পৰাই হওক, বা কোনোবা মানুহ এজন কোনোবা ব্যক্তিগত স্বাৰ্থৰ কাৰণে বা ব্যক্তি এজনক আমি মিছা প্ৰতিশ্ৰুতি দিছোঁ, বা তেওঁক আমি শপত চপত খাই পেলাই তেওঁক নিজৰ ফালে অনাৰ কথা চিন্তা কৰিছোঁ, আৰু নিজৰ স্বাৰ্থ সিদ্ধি কৰিছোঁ, সেই স্বাৰ্থ যোনটো হয় নহয়, সেই স্বাৰ্থ আমাৰ সিদ্ধি হৈ যায়, আমি তেওঁৰ পৰা স্বাৰ্থ সিদ্ধি কৰি পেলাওঁ। ঠিক আছে, কিন্তু এই যে মিছা প্ৰতিশ্ৰুতি দিছিলোঁ, মিছা আশা দিছিলোঁ, সেই মানুহজনে আমাক এক্সপেক্ট কৰি থাকিব, আশা কৰি থাকিব যে এই মানুহজনে মোক সঁচাকৈ মানে মোক প্ৰতিশ্ৰুতি দিছে, মোক কেতিয়াও সেই প্ৰতিশ্ৰুতি নাভাঙে, মোক কেতিয়াও ধোকা নিদিয়ে, কেতিয়াও প্ৰতাৰণা নকৰে,
হয়নে? সেই বিশ্বাসখন তেওঁৰ মাজত থাকিব। আৰু যেতিয়া সেই বিশ্বাসখন ভাঙি যাব, যেতিয়া গম পাব যে এই মানুহজনে মোৰ লগত মিছা প্ৰতিশ্ৰুতি দিলে, মিছাকে মোক আশা দিলে, তেতিয়াই সেই মানুহজনৰ মনটো মৰি যাব, তেওঁ আঘাত পাব অন্তৰৰ পৰা। আৰু তাৰ পৰা যোনটো নিগেটিভ ভাইব্ৰেশ্যন উৎপন্ন হ'ব নহয় বন্ধুসকল, সেইটো আটাইতকৈ ডেঞ্জাৰাছ, সেইটো আটাইতকৈ ডেঞ্জাৰাছ। ঠিক আছে, সি যোনটো মানে আঘাত পাই পেলাই তেওঁ অন্তৰৰ পৰা যে মই যাক আশা কৰিছিলোঁ, তাক বিশ্বাস কৰিছিলোঁ, যি মোক মিছা প্ৰতিশ্ৰুতি দি পেলাই মোক এনেকুৱা কৰিলে, তেওঁ ভগৱানে মানে তেওঁ মনৰ পৰা যি ওলাব নহয় সকলোখিনি আমাৰ ফালে আহিব, সকলো নিগেটিভ আমাৰ ফালে আহিব। আমি যি কৰ্ম কৰিম নহয় বন্ধুসকল, সেই কৰ্ম যেনেকুৱাই নহওক আমালৈ ঘূৰি আহিব। কোনোবা এটা ৰাস্তা নিজেই বিচাৰিব, নিজেই ৰাস্তা বিচাৰিব সেই আমাৰ কৰ্মখিনিয়ে, আৰু কৰ্মখিনি আমাৰ ফালে ঘূৰি গুচি আহিব। ঠিক আছে, আৰু যেতিয়াই ঘূৰি আহিব নহয় সেই তাৰ শাস্তি আমি ভুগিবই লাগিব। বন্ধুসকল, আমি কেতিয়াবা এনেকুৱা দেখা পাওঁ যে আমি সদায় ভাবোঁ যে আমুকটো ইমান সুখত আছে, গাড়ী গুৰা, ধুনীয়া চাকৰি বাকৰি আছে, ঠিক আছে, ধনী মানুহ, ঠিক আছে, আৰু তেওঁলোক সুখত আছে, আমি দুখত আছোঁ। তো তেওঁলোকে ইমান বেয়া কাম কৰি আছে যদিও, বা কিবা বেয়া কৰি আছে যদিও, ক'তবা কাৰোবাৰ অন্যায় কৰি আছে যদিও তাহাঁতি সুখত আছে। তো কেনেকৈ আছে? আমাৰ মনত তেনেকুৱা ভাৱ আহে যে তেওঁলোকৰ ইমান সুখত আছে, ইমান মানে আৰামত আছে, গাড়ী ঘোঁৰা লৈ ঘূৰি ফুৰিছে, ঠিক আছে, তো তেওঁলোক কেনেকৈ সুখত আছে? বন্ধুসকল, আপোনালোকে কি ভাবে যে সুখত থকাটো, গাড়ী ঘোঁৰা চব থাকি পেলাই আৰামত থকাটোৱে সুখ বুলি ভাবে নি? বন্ধুসকল, তাতো দুখ থাকে, তাৰ মাজতো দুখ সোমাই থাকে, কিন্তু আমি দেখা নাপাওঁ। কাৰণ মই মোৰ নিজৰ দুখটো আপোনাৰ ওচৰত কেতিয়াও, বহু লোকে এনেকুৱা আছে যি নিজৰ মাজত জ্বলি থাকে, ভিতৰে জ্বলি থাকে, কিন্তু দেখুৱাই নিদিয়ে। আপোনালোকে সুখ বুলি ভাবিলে কি বুলি ভাবে? মই এটাই ভাবোঁ, সুখ সেইকণকে কয় যে গছ এজোপাৰ তলত, আজি এতিয়া গৰম দিন আহি পৰিছে ন, বহুত গৰম হ'ব, আৰু এই গৰম ছিজনত কি হয়, কিছুমান মানুহক চাবচোন, গছৰ তলত ধুনীয়াকৈ এখন বিচনা পাৰি ল'ব, বিচনা পাৰি লৈ একদম নিশ্চিন্ত মনে শুই যাব, কোনো চিন্তা নাই, নিশ্চিন্ত মনে শুই যাব, তাৰ কোনো মনত কোনো হেৰি নাথাকে, একদম নিশ্চিন্ত মনে নিজকে শান্তি অনুভৱ কৰিব সেই গছৰ তলত শুই থাকোঁতে। সেইটোহে আচল সুখ। গাড়ী ঘোঁৰা লৈ পেলাই AC ৰুমত থাকি আৰাম কৰি থকাটো সুখ নহয়। তেওঁলোকৰ অন্তৰত কি জ্বলি আছে, তেওঁলোকৰ ভিতৰত কি জ্বলি আছে, আপুনি মই একোৱেই নাজানো। কিন্তু তেওঁলোকো অশান্তিত ভুগি থাকে, এটা মানসিক অশান্তিত ভুগি থাকে, তেওঁলোকৰো এটা প্ৰব্লেম ফেচ কৰি থাকে। ঠিক আছে, তো বন্ধুসকল, এই সকলোবিলাক আমাৰ মগজুৰ খেল, যে আমি যে চিন্তা কৰি থাকোঁ যিকোনো, যে কাকবা মিছা প্ৰতিশ্ৰুতি দিব লাগে, নিজৰ স্বাৰ্থৰ কাৰণে মিছা প্ৰতিশ্ৰুতি দি পেলাই তেওঁক ঠগিব লাগে, এইটো মগজুৰ খেল। মনৰ পৰা অহা, মনে মগজুক ক'ব, মগজুৱে সেই খেলটো খেলে। ঠিক আছে, আমি কোনোবা সুখত আছে, কোনোবা এনেকুৱা আমি কেতিয়াবা ভাবি লওঁ, চিন্তা কৰোঁ যে এই মানুহজন বহুত সুখত আছে, বহুত ধনী, এই যে ভাবোঁ নহয়, এইটো মগজুৰ খেল। আমাৰ প্ৰত্যেকটো বস্তু মগজুৰ খেল বন্ধুসকল। এটা বস্তু মই যেতিয়াই আধ্যাত্মিকতাত আহিছোঁ, যেতিয়াই জীৱনটোক জানিব খুজিছোঁ নহয়, যেতিয়াই মানে আচল প্ৰকৃত জীৱন কি, আমাৰ জীৱনৰ উদ্দেশ্য কি, এই প্ৰত্যেকটো বস্তু যেতিয়া জানিব বিচাৰিছোঁ ন, আমি আচলতে প্ৰশ্ন নকৰোঁ, আমি জানিব ইচ্ছাই নকৰোঁ। আমি মাত্ৰ কি হয়, যদি কিবা এটা মানসিক অশান্তিত ভুগিছোঁ, কিবা এটা প্ৰব্লেম ফেচ কৰিছোঁ, সমস্যাত পৰিছোঁ, আমি সেই সমস্যাৰ পকৰতে দৌৰি থাকোঁ। আমি বেলেগ চিন্তা নকৰোঁ, সমস্যাটো ক'ৰ পৰা আহিলে, কেনেকৈ আহিলে, কিয় আহিলে, সেই বস্তুটো আমি চিন্তা নকৰোঁ। আমি চিন্তা কি কৰোঁ, সমস্যাটো কেলৈ আহিছে, সমস্যাটো মানে কেনেকৈ সমাধান কৰিম, কি হ'ব এতিয়া মোৰ, কি হ'ব এতিয়া মোৰ, মই কি কৰিম এতিয়া, এনেকুৱা ধৰণৰ হেৰিত পৰি থাকোঁ। কিবা এটা মানসিক অশান্তিত ভুগি আছোঁ, আমি সেই যোনটো পাৰ্টিকুলাৰ বস্তু নহয়, সেই বস্তুটোৰ পৰা মানসিক অশান্তি ভুগি আছোঁ, আমি সেইটোকহে ফ'কাছত লৈ থাকোঁ, কিন্তু সেই মানসিক অশান্তিৰ পৰা কেনেকৈ বাহিৰ হ'ম, সেই বস্তুটো চিন্তা নকৰোঁ। ঠিক আছে, তো যে কেনেকৈ আহিলে, ইয়াক কেনেকৈ সমাধান কৰিব পাৰি, কি কৰিলে সমাধান হ'ব, সেই বস্তুটো চিন্তা নকৰোঁ। কিবা এটা প্ৰব্লেম, ধৰক আমি এনজাইটি টাইপ কিবা বেমাৰত ভুগি আছোঁ, ৰাতি টোপনি নাহে, আমি কিয় নাহে, মইতো দৰৱ খাই আছোঁ,
মোৰ এই বস্তুটো মোৰ বন্ধু এজনৰ হৈ আছে, ঠিক আছে। মোৰ বন্ধু এজনৰ তেনেকুৱা এটা প্ৰব্লেম হৈ আছে যে তেওঁ ৰাতি টোপনি নাহে আৰু কি হয় তেওঁ সেইটোকে চিন্তা কৰি থাকে যে মোৰ এইটো বস্তু কেলে হৈ আছে, মোৰ এনেকৈ চকুকেইটা পুৰি আছে কেলে হৈছে, মোৰতো কোনো অশান্তি নাই, কোনো মোৰ দুখ নাই, মোৰ কোনো প্ৰব্লেম নাই, তাৰপিছতো মোৰ এইবিলাক কিয় হৈ আছে। বন্ধুসকল, এই যিবিলাক হৈ আছে নহয়, যি চিন্তা কৰি আছে, সব মগজুৰ খেল, সব মগজুৰ খেল। আমাৰ মগজুৱে আমাক এনেকৈ ফান্দত পেলায় যে আমি পজিটিভ চিন্তা কৰিব পৰা শক্তিয়ে নথকা হৈ যায়। সেইটো কাৰণে আমি মগজুৰ খেলটোক বুজি পাব লাগে, ঠিক আছে। তো বন্ধুসকল, আমাৰ যি হ'বলগীয়া আছে নহয়, সেইটো আমি কোনো পধ্যেও তাক নোহোৱা কৰিব নোৱাৰোঁ। আমাৰ কৰ্ম যি আছিলে, আমাৰ পূৰ্বজন্মত বা আগৰ জন্মত আমি যি কৰ্ম কৰি আছিলোঁ তাৰ অনুমাতত আমি ফলবিলাক পাই আছোঁ, আমি সেই ফলবিলাককে ভুগি আছোঁ, ঠিক আছে। আৰু যদি আমি এই জন্মত আমি শুদ্ধ কৰ্মৰে আগুৱাই যাওঁ, ভাল কৰ্ম কৰি যাওঁ নহয়, কাকো হিংসা নকৰোঁ, কাৰো বাবে বেয়া চিন্তা নকৰোঁ, কাৰো বাবে অহিত চিন্তা নকৰোঁ, তেতিয়া কি হ'ব, আমি আমাৰ মা দেউতাক হওক, বৃদ্ধ লোকক হওক, আমি যেতিয়া সেৱা কৰিবলৈ আৰম্ভ কৰিম, সেৱা শুশ্ৰূষা কৰিবলৈ আৰম্ভ কৰিম নহয়, সেই কৰ্মই কি কৰিব, আমাৰ যি পূৰ্বজন্মৰ আগৰ জন্মৰ বা আমাৰ আগতে কৰি অহা যিখিনি কৰ্ম, সেই কৰ্মত যোনটো আমাৰ ভুগিবলগীয়া আছিলে সেইখিনি লাঘৱ হৈ গৈ থাকিব, কমি যাব। তো আমি বৰ্তমান এটাই চিন্তা কৰিব লাগে যে আমাৰ জীৱনত যিটো হৈছে সেইটো হ'বই, মই ফেইল কৰিবলৈ আছে, পাছ কৰিব লাগিছে, সেইটো মোৰ কৰ্মৰ ফলত হ'ব, ঠিক আছে। মোৰ কৰ্মৰ দ্বাৰা যিখিনি মোৰ ভাগ্য লিখি আহিছে, সেই ভাগ্যৰ দ্বাৰা যি হ'বলগীয়া আছে সেইটো হ'বই। যদি মই পাছ কৰিবলগীয়া আছে পাছ কৰিম, ফেইল কৰিবলগীয়া ফেইল কৰিম। আৰু যদিও মই ফেইল কৰোঁ নহয়, এটাই ভাবিব লাগে যে মই ভাগ্যৰ বলত ফেইল কৰিছোঁ, কাৰণ মই আগৰ কৰ্মত মই বেয়া কিবা কৰিছিলোঁ, সেইটো কাৰণে মই ফেইল কৰিছোঁ। চিম্পুল। আমি বস্তুবিলাক যদি সহজভাৱে ভাবি লওঁ নহয়, কেতিয়াও আমি মগজুৰ এই ফান্দত পৰিবলগীয়া নহয়। মাত্ৰ আমি কি হয়, আমি সেই খেলটোক বুজি নাপাওঁ। আৰু বুজি নোপোৱাৰ এটাই কাৰণ যে আমাৰ যোনটো জীৱনৰ উদ্দেশ্য বা আমাৰ কৰ্মৰ ফল, আমাৰ কৰ্মৰ সিদ্ধান্ত, সেইবিলাক বস্তু যে নাজানো, আমি নজনাৰ কাৰণে কি হৈ যায়, আমাৰ যি প্ৰব্লেম আহে, সেই প্ৰব্লেমবিলাক ভাবি লওঁ যে এইটো অজানিতে হৈছে, কিবা হয় নে নাই, কিবা হ'ব, কি হ'ব, আমি সেইবিলাক ভাবি থাকোঁ। কিন্তু আমি যদি প্ৰকৃত ৰহস্যটো গম পাম যে আমি পূৰ্বজন্মত যেনেকৈ কৰ্ম কৰিছিলোঁ, আগতে যি কৰ্ম কৰিছিলোঁ তাৰ অনুপাতত আমি ফলবিলাক পাম। গতিকে মই যদি মোৰ কিবা এটা কাম নহয় বা কিবা এটা সমস্যাত পৰোঁ, সেই সমস্যাত পৰাৰ কাৰণ এটাই, মই আগৰ কৰ্ম কৰিছিলোঁ, তেনেকেই সেই কৰ্মৰ ফল পাইছোঁ, ঠিক আছে। তো মোৰ সেইখিনি ভুগিব লাগিছে, ভুগিবই লাগিব। তো সহজভাৱে যোনটো বস্তু আমি ধৰি ল'ম নহয়, তাত আমাৰ কোনো প্ৰব্লেম নাহে, তেতিয়া আমাৰ মগজে আমাক কোনো ফাইণ্ডত পেলাব নোৱাৰে। তো বন্ধুসকল, আমাৰ মগজুৱে আমাক ফান্দত পেলাই ৰাখে। তো কেনেকুৱা লাগিলে জনাব, যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। বন্ধুসকল, সদায় পজিটিভ বস্তু মই আপোনালোকলৈ লৈ আহিম, পজিটিভ বস্তু আপোনালোকৰ ওচৰত উপস্থাপন কৰিম, যিমান পাৰোঁ যাতে আপোনালোকৰ সকলোৰে ভাল হয়, মোৰ ভিডিঅ'ৰ মাধ্যমেৰে যাতে কাৰোবাৰ ভাল হয়, তেনেকুৱা ধৰণৰ ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম। মাত্ৰ আপোনালোকৰ সহায় সহযোগিতা আৰু আপোনালোকৰ আশীৰ্বাদ কামনা কৰিলোঁ, ঠিক আছে। ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।